Hello everyone, welcome to my channel Pranjal Vlogৰ আজি এক অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। বিশেষকৈ মই আছো পথাৰত। কাৰণ কেলে পথাৰত আজি আহি ইমানে ভাল লাগিছে কাৰণ ৰ'দো দিয়া নাই, বৰষুণো দিয়া নাই। এটা মিডিয়াম সাইজত আছে তো খুবেই ভাল লাগিছে। আৰু এনেবোৰ পৰিবেশত থাকি খুবেই ভাল লাগে। আৰু মই ভাবিলো আমাৰ পথাৰৰ কিছু দৃশ্য দেখুৱাও। মানে ধান চান কাটি হ'ল আৰু সো মুকলি পথাৰ সো খুবেই পৰিবেশটো দেখি ধুনীয়া লাগিছে। আৰু বৰ্তমান যোনসকলে মোৰ চেনেলটো চোৱা নাই বা সাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও প্লিজ কৰি দিয়ক তাকে কওঁ। আৰু দেখুৱাম পথাৰৰ দৃশ্যখিনি দেখুৱাম বা আমাৰ এইফালে দুখন বিল আছে, এখন ন বিল বুলি কয়, এখন দীঘলী বিল বুলি কয়। সো দুখন দেখাব নোৱাৰিলোঁ। ইয়াৰ আশে পাশে থকা লুৰ জান পুখুৰী এইবোৰ ধুনীয়া ধুনীয়া দৃশ্য দেখুৱাম। প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই তাকে কওঁ। ঠিক আছে, নহ'লে ময়ো আগবাঢ়োঁ। সো গাইজ এতিয়া মই ক'ত আছোঁ আৰু আমাৰ গাঁওখনৰ পৰা মই কিমান আঁতৰত আছোঁ। ঠিক আছে, সেইফালে দেখিছে আমাৰ গাঁওখন আৰু মই আমাৰ গাঁওখনৰ পৰা বহুত ডিষ্টেঞ্চত আছোঁ, মানে বহুত আঁতৰত আছোঁ। দেখা পাইছে এনেকৈ আহি 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 এইফালে এখন গাঁও দেখিছে, কিন্তু মই ধৰিব পৰা নাই বা আপোনালোকে পৰা নাই কাৰণ যিহেতু কুঁৱলীটো বেছি হৈ আছে। ঠিক আছে, আৰু এইফালে মহ চৰি থকা দেখা পাইছে। এনেকৈ আহি আহি আপোনাৰ সেইফালেও গাঁও আছে, সেই দেখিছে এইবোৰ কিন্তু কুঁৱলীটো বেছি সেইকাৰণে ধৰিব পৰা নাই। আৰু গাইজ এইফালে এখন বিল দেখিছিলগীয়া লাগিছে, অলপ আগবাঢ়ি যাওঁ। ঠিক আছে, তো গাইজ লাহে লাহে গৈ আছোঁ মই। আৰু আপোনালোকে এইখিনিক দেখি ঘাঁহ বুলি ভাবিছে নেকি বাৰু? একচুৱেলি ঘাঁহে হয় বাৰু। কিছুমানে ভাবিছে চাগে পূৰা শুকান মাটি তাৰ ওপৰত ঘাঁহ উঠি আছে বুলি ভাবিছে। এনেকুৱা নহয়, একচুৱেলি এইটো পূৰা বোকা মাটি হয়। মোৰ ভৰি সোমাই সোমাই গৈছে। আৰু এয়া দেখা পাইছে এইটো মহৰ ঘুলি নে কি বুলি কয়। আৰু গাইজ কি বুলি কয়, সেইফালে মহজনী মোক খেদি আহিছে দেখিছে। আৰু ময়ো লাহে লাহে আগবাঢ়োঁ দেই, ভয় লাগিছে একদম। সেই মহজনী খেদি আহিছে বে মোক। ঠিক আছে গাইজ, ময়ো আগবাঢ়োঁ আৰু। তো গাইজ দেখা পালে কি হ'ল অৱস্থা। আৰু মই আপোনালোকক যোনখন ঠাই দেখাম বুলি ভাবিছিলোঁ সেইডোখৰত মহ এজনী আছিলে, বিৰাট খেদি আহিলে। মোৰ ভয়ো লাগিলে, আঁতৰি আহিলোঁ। দেখুৱাম বেলেগ ঠাই দেখুৱাম, কিন্তু প্ৰায়ভাগে গম পায় যে আমাৰ ছাইডে মাছৰ অভাৱ নাই। সঁচানে? আমাৰ ঠাইডোখৰত মানে মাছৰ অভাৱ নাই, সঁচা। আৰু আমাৰ ফালে বাৰিষা হয় আৰু আমাৰ ফালে মানুহবোৰ কি কৰে, পথাৰৰ আমাৰ গাঁওখন দেখুৱাই দিছোঁ আকৌ। এইটো দেখিছে আমাৰ গাঁওখন কিমান আঁতৰত ফিচাৰী খান্দি থৈছে চব, অৰ্থাৎ পুখুৰী খান্দি থৈছে, পূৰা পুখুৰী। এই পুখুৰীটো খন্দাৰ উদ্দেশ্য এইটোৱে, যেতিয়া আমাৰ ফালে বাৰিষা সোমাব, অৰ্থাৎ বাৰিষা আহিব ন, তেতিয়া মাছখিনি ইয়াত গোট খাব সেই ফিচাৰীটোত। যেতিয়া পানীখিনি ওলাই যাব এই পুখুৰীটোক যেতিয়া সিঁচিব নহয়, তেতিয়া চাব মাছ কিমান পাব। ঠিক আছে, আৰু গাইজ দেখা পালে পুখুৰী, এনেধৰণৰ পুখুৰী ইয়াত বহুত আছে। মই দেখুৱাম আৰু বেলেগ জেগাও দেখুৱাম। ঠিক আছে গাইজ, এতিয়া মই আহি পালোঁ আমাৰ পিছফালৰ পথাৰখনৰ বেলেগ এখন ঠাইলৈ। ঠিক আছে, এই বাঁহনি জোপালৈ দেখি ভাবিছে চাগে জাষ্ট বাঁহনি, ইয়াত চাগে একো নাই। চ' এটা ইম্পৰ্টেণ্ট কথাটো কি মই দেখুৱাই দিছোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়া ভালকৈ বুজি পাব। এই চাৰিওফালে দেখিছে, এই চাৰিওফালে হৈছে আপোনাৰ খাল খান্দি থৈছে, খাল। মই যে আপোনাক ক'লোঁ যে আমাৰ ইয়াত মাছৰ অভাৱ নাই, মাছ ধৰা প্ৰক্ৰিয়াটো মই বাদেই দিলোঁ, মাছ ৰখাৰ প্ৰক্ৰিয়াটো এনেধৰণৰ চব। ইয়াত পূৰা ধুনীয়াকৈ খাল খান্দি থৈছে দেখিছে। এই আগলৈ যেতিয়া বাৰিষা আহিব তেতিয়া এই মাছখিনি ইয়াত গোট খাই থাকিব। এনেধৰণে ইয়াত পূৰা ব্যৱস্থা কৰি লোৱা হৈছে। আৰু এই খালৰ মাটিখিনি ক'ত উঠাইছে চব ইয়াত, আৰু ইয়াত উঠাই ইয়াত ধুনীয়াকৈ এজোপা বাঁহনি ৰুইছে যাতে সময়ত বাঁহ কাটিব পাৰে আৰু ইয়াতে গৰু ৰাখিব পাৰে বা গৰু ইয়াত বান্ধিব পাৰে। গৰু বান্ধিব পাৰে দেই। আৰু যিকোনো খেতি কৰে, খেতি মানে আপোনাৰ শাক পাচলি, লাই শাক হওক, যিকোনো আলু খেতি ইয়াত কৰে। ঠিক আছে, ভিডিঅ'টো কেনে পাইছে বাৰু প্লিজ কমেণ্টত লিখি যাব আপোনালোকে, আৰু দেখুৱাম। ঠিক আছে, তো গাইজ আপোনালোকে দেখা পাইছেই যে এই পথাৰৰ মাজত ইমান ধুনীয়াকৈ খেতি কৰি ৰাখিছে আমাৰ মামাই। পূৰা ইয়াত ৰঙালাও, লাই শাক
জিকা, ভেন্দি, লাও সকলোখিনি পাব। খুবেই সুন্দৰ পৰিৱেশ আৰু দৃশ্যবোৰ দেখি কেনে পাইছে প্লিজ কমেণ্টত লিখি দিয়ক। তো গাইজ আপোনালোকে আৰু এটা বস্তু চাওক, সেইটোক দেখি কিছুমানে জাজ কৰিব পাৰিছে চাগে, সেইটো বহা মানে কি একচুৱেলি যোনসকলৰ গৰু ম'হ বেছি থাকে তেওঁলোকে এনেকৈ পথাৰৰ মাজত বহা বনাই থাকে আৰু গৰু ম'হবোৰ ইয়াত ৰাখি থাকে আৰু। চ' ইয়াত দেখা পাইছে ইমান ধুনীয়াকৈ কুঁহিয়াৰ ৰুই থৈছে আৰু শাক পাচলি খেতিটো ক'বই নালাগে, খুবেই সুন্দৰ পৰিৱেশ। আৰু এনেধৰণৰ ভিডিঅ' চাই যাওক। ঠিক আছে, এয়া পুখুৰীৰ পাৰত ম'হ চৰি থকা দেখা পাইছেই আৰু মই কৈছিলোঁ যে আৰু পুখুৰী দেখুৱাম এনেধৰণৰ। চ' চাওক ইমান ডাঙৰ পুখুৰী, নিশ্চয় দেখা পাইছে ইমান ডাঙৰ পুখুৰী। ইয়াত এতিয়া কিমানখিনি মাছ আছে মই চাগে ধৰিব নোৱাৰিম, বহুতখিনি মাছ আছে ইয়াত। তো যেতিয়া সিঁচিব তেতিয়া এনেও দেখা পাম মই, আৰু যদি পাৰোঁ আপোনালোককো দেখুৱাম, বহুত মাছ ওলাব। আৰু সেইটো চাওক, সেইটো খুবেই সৰু নহয়নে? খুবেই সৰু, এইকণ আৰু এইকণে আৰু কিছুমানে ভাবিছে চাগে যে এইকণ খালটোতনো কিমান মাছ ওলাব। ক'বলৈ গ'লে সময়ত এইখিনিতে বহুতখিনি মাছ পোৱা দেখা যায়, এইখিনি ঠাইত সময়ত খুবেই বহুতখিনি মাছ পোৱা দেখা যায়। দেখাত খুবেই সৰু চাওক খালটো। কি হ'ল এতিয়া মানে মই ফাইনেলি বহুত দূৰ আহি গ'লোঁ। আমাৰ যোনখন নবিল বুলি কয় সেই ছাইডটোলৈ পালোঁগৈ। একচুৱেলি নবিল বুলি ক'লে আমাৰ ছাইডৰ পৰা বহুত দূৰ হয়, আৰু বিশেষকৈ কি হ'ল গাইজ, নবিল মানে যাব পাৰিলোঁহেঁতেন কিন্তু নগ'লোঁ কেলৈ, এইফালে মহ এজাক আছিলে। মোৰ একচুৱেলি মহলৈ বহুত ভয় লাগে, কাৰণ যদি খেদি দিয়ে আৰু মানে খেদিলে আৰু দিগদাৰ হৈ যাব আৰু। চ' দেখা পাইছে আমাৰ গাঁওখন আপোনাৰ সেইফালে আছেগৈ একদম সেই মূৰলৈ। চ' মই আহি পালোঁ ইয়ালৈ, আৰু একচুৱেলি আপোনালোকৰ বাবে আহিছোঁ বাৰু, আপোনালোকক ভাল ভাল দৃশ্য দেখুৱাওঁ বুলি, সেইকাৰণে আহিছোঁ। প্লিজ ছাপোৰ্ট কৰক। মই বাৰে বাৰে সেইটোকে কৈছোঁ যে আপোনালোকৰ ছাপোৰ্টটো একেবাৰে কমি গৈছে। চ' প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু উৎসাহ দিয়ক যাতে আৰু ভাল ভাল ভিডিঅ' পঠিয়াব পাৰোঁ। গাইজ আপোনালোকে জোতাযোৰ দেখি ভাবিছে চাগে ইমান চাফা হৈ আছে। চ' মানে কি হ'ল, গোটেই ঘূৰি ফুৰিলোঁতো, গোটেই বোকা জাবৰ কি চাব আৰু, উপায় নাপায় গোটেই জোতাযোৰ পানীত তিয়াই দিবলগীয়া হ'ল। আৰু নেওৰো পালেতো, গোটেই আদায় একদম জোতা চেল খাই মেলি অৱস্থাই বেয়া হ'ল। তো গাইজ আহি থাকোঁতে দেখা পালোঁ এখন ধুনীয়া নাও, দেখা পাইছে নাওখন, আৰু ভাবিলোঁ ইয়াতে খন্তেক জিৰাই লওঁ, বহি লওঁ। চ' অলপ ভাগৰো হ'ল, কাৰণ যিহেতু গোটেই ৰাউণ্ডটো ঘূৰিবলগীয়া হ'ল, ঘূৰিলোঁ কেৱল আপোনালোকৰ বাবে। ঠিক আছে, আৰু আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু মই ভাবোঁ যে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে লাইক কৰক, কমেণ্ট কৰক, আৰু যিমান পাৰে শ্বেয়াৰ কৰক। ঠিক আছে, আজিলৈ সিমানে, নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।